কি মানুহ হে স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ'লৈ। তো আজি মানে ঘৰৰ পৰাই ব্লগটো আৰম্ভ কৰি দিওঁ বুলি ভাবিলোঁ। আমি মানে তিনিআলি ফালে যাম আৰু অভিবাই আহি গৈছে আমাৰ ঘৰলৈ। সেইটো চক ই মানে কি কৰি আছে গম পায়নে? ই মানে কাবাক কাবিক মানে ফোন কৰি কিনে ঠগি আছে। মানে এতিয়া ফোনটো বন্ধ কৰি দিলে মানে লাজ পাম বুলি। ই কি কৰিছে গম পায়? ই মানে কাৰোবাক ফোন কৰিছে এনেই ৰং নাম্বাৰ, তাৰপিছত কৈছে মই শিৱসাগৰৰ পৰা কৰিছোঁ বুলি কৈছে। তো সুধিব লাগিব সেই কি কৰিছে ই। তুমি কিয় ঠগিছা? কাক ফোন কৰি নে কাৰ কথা কৈছা হে? এতিয়া লাজ পাইছে দেখিছে নহয়, তললৈ মোৰ কৰি আছে মানে। ই অকণমান গণ্ডগোল আছে মানুহটো মানে, গম পাইছে নাই? তো অভিবাই মানে এতিয়া আমি ওলাই যাম আৰু অলপ মানে আমাৰ ৰাস্তা পদূলি তিনিআলিটো দেখামগৈ বুলি ভাবিছোঁ। তো ব'লক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ব'ল আহে ঐ ভাই, ঐ ভাই ফোন কৰিম বুলি কৈছে। অঁ নাই 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 নাই, পপিয়ামণিৰ লগত কথা নাপাতোঁতে ভয় লাগে। এই পপিয়ামণিৰ লগত কথা পাতিম বুলি কৈছে, মানে ভয় লাগে নহয় জানো? তো ডাঙৰ ডাঙৰ ইউটিউবাৰ কথা। বোলা আমি ওলাই যাওঁ অলপ। ব'লক তেনেহ'লে গৈ থাকোঁ আৰু। হেল্ল', এইটো আমাৰ ৰাস্তাটো আৰু এতিয়া মই আপোনাৰ ভিডিঅ' অভিভাই মানে পপিয়া মানুহক ফোন কৰিছিলে। পপিয়া মানে কি ক'লে জানো, ইয়াক সুধিব লাগিব। মই মানে হেৰিটো ভিডিঅ'টো কাটি দিলোঁ মানে, সেইটো কথা আপোনালোকে শুনিব পাৰিলে। ইয়াৰ মোবাইলটো ৰেকৰ্ড নহয় বুলি কৈছে কিবা। তো কি বুলি ক'লে পপিয়া মানে ভালকৈ কথা কৈছে, ভাল ভদ্ৰত কথা কৈছে। হয়, আৰু আপোনাক লগ কৰিব যাম বুলি কেনে কৈছিলে। তো কেইদিনমান পিছত যাম বুলি কেনে ক'লে। অহাৰ আগত ফোন কৰি ল'ব দিছিলে ন? অহাৰ আগত ফোন কৰিব দিছে, যিহেতু আমি মানে টাইমটো দিছিলে মানে কি কোনদিনাখন আহিব। আমি 20 দিনৰ পিছত যাম বুলি, পপিয়াদাৰ ঘৰত যাম বুলি ভাবিছোঁ নহয় মানে যামেই। আৰু ভাল ধৰণে ব্যৱহাৰ কৰিছে। কিন্তু মই হেৰি পপিয়াদাক মানে ফোনৰ যোগেদিয়ে মানে কৈছিলোঁ আৰু আপোনাৰ এটা ডাইলগ মাৰি দিয়কচোন। পপিয়াদাই ক'লে মানে কিবা কাম কৰি আছে নেকি, সেইটো কাৰণে ক'ব নোৱাৰিলে মানে। হয় হয়, আমি মানে পপিয়া মানুহক ফোন কৰিছিলোঁ। হয়, এতিয়া মানে পপিয়া মানুহে মানে ক'ৰবাত মানে আছে, সেইটো কাৰণে কথা ফোন ডাইলগটো মাৰি দিব নোৱাৰিলে। আৰু যিহেতু এইকেইদিন যাম কৈছোঁ, আহিবা মোক আগতীয়াকৈ ফোন কৰি ল'বা বুলি কেনে কৈছে। আৰু তো কেতিয়া যোৱা হয় চাম, আৰু আপোনালোকে যদি যোৱা হয় তো ভিডিঅ'টো পাব। আৰু পপিয়াদাক মানে যেতিয়া ফোন মাৰিছিলোঁ বুকুখন মানে কিবা লাগি গৈছিলে। ইমান আৰু কি মানে কিবা মানে ডাঙৰ মানুহক কিবা ফোন মাৰিলে মানে কিবা বুকুখন কিবা বিষায় মানে। একো নাই হ'ব, এইটো মানে থাকেই আৰু চব একেই নহয় জানো? অভিভাইতো নাচা মেলা এৰিয়ে দিছা ন আজিকালি? কি কৰিম আৰু নাচা মেলা মানে আজিকালি বিহু সদায় লাগি নাথাকে নহয়। এটা সময়তে লাগে ন? নহয় বাৰু? হয় নহয় বাৰু? এটা নতুন ষ্টাইল শিকি গৈছে ই মানে, হয় নহয় বাৰু? বিহু অকল কৈ থাকিলে নহ'ব নহয়। বিহু এটা মানে বিহু যেতিয়া মানে তেতিয়া কৰিব লাগে। এতিয়া দেৱালী চিষ্টেম, দেৱালী হয় নহয় বাৰু? নতুন এটা কথা শিকিছে দেই, হয় নহয় বাৰু বুলি। তো ভালেই আছে, নাচি নিদিয়া তেনেহ'লে হে? এতিয়া মানে বিহু এতিয়া নহয় ন, হয় নহয় বাৰু? হয় নহয় বাৰু বুলি কোৱা য'ত নেকি? তো নাচি নিদিওঁ বুলি কেনে কৈছে। এতিয়া একো নাই আৰু নহয় জানো? পথাৰত ধান হ'বলৈ ধৰিছে আৰু ন? সেয়া চব মজাকৈ পথাৰত ধান হৈছে দেই, মজা হৈছে। অভিভাই ভিডিঅ' বনাই আছে। তো পথাৰত ধান হ'বলৈ হৈছে আৰু দেই, মানে হৈছেগৈ আৰু পকা নাই আৰু, কাটিবলৈ হ'বই আৰু। তো ধান চান কটাৰ পিছত মানে মজা লাগে নহয় জানো? এই পৰিৱেশটো মানে শুকান হৈ যায় চবফালে, আৰু মেজি জ্বলোৱা দিনো আহি যায়। তো মোৰ পিছফালে অভিভাই মানে পূৰা ব্লগ বনাই আছে। কথাবোৰ সেইবোৰে আৰু মই যোনবোৰ কৈ আছিলোঁ সেইবোৰৰ কথা কৈ আছে। আৰু তাৰপিছত এতিয়া আমাৰ মানে সেইটো আমাৰ ৰাস্তাটো মানে দেখা পাইছেনে? এইটো মানে এইফালৰ পৰা ডিব্ৰুগড় যায়, তাৰপিছত এইফালৰ পৰা মানে আপোনাৰ দুলীয়াজান যাব পাৰে, নাহৰকটীয়া যাব পাৰে, নামৰূপ যাব পাৰে। মেইন মাধৱপুৰতে আছে মানে এই তিনিআলিটো। তো সেইটো ৰাস্তাটো আমাৰ মানে, তো এইখিনিতে পুল এটা আছে মানে আমাৰ ইয়াত তিনিআলিৰ কাষতে মানে। তো ইয়াত মানে অলপ বহি ল'ম মানে,
এই ইয়াত অলপ বহি লৈছোঁ আৰু সেইটো অভিভাই যেতিয়াহ'লে মানে থাকি আহে সেইটো ধান দেখাই আছে আৰু দিনতে লাইট জ্বলাই লৈছে। এইটো কি ষ্টাইল মানে এই দিনতে লাইট জ্বলাই লৈছে ই মানে লেতে আছে ই মানে দিনতে লাইট জ্বলাই লৈছে। দিনতে মানে কুকুৰী কণা নেকি বাৰু কুকুৰী কণা মানুহে দিনত লাইট জ্বলাই নহয় জানো। বাপৰে কি কৰিবা আৰু ন ইমান ধান অভিয়েতকত বুলি কৈছে ঢেৰ ধান বুলি কৈছে মানে তুমি ধানে ধান নেকি ধানে ধান মানে ভঁৰালত নোজোৰে আৰু ভঁৰালত নোজোৰে অলপ দি দিবা সেই অলপ ৰাইজক দি দিবা আকৌ হয় নহয় বা এইটো কি ষ্টাইল বোলে হয় নহয় বা এইটো নতুন শিকিলা নেকি এইটো মই পপি এটা ভিডিঅ' চাই আৰু হয় নহয় বা ই মানে নতুন এটা ষ্টাইল শিকিলে তো আগতেও কৈছিলোঁ নহয় জানো হয় নহয় বা বুলি কোৱা জানি মই পাৰিছোঁ নাই আকৌ ভাই বহুত খাতৰা কথা কৈ দিছে কি কৈছে ই মানে তামাম মানে আৰু মাতে দিয়ে লেটেষ্ট মানে ই মানে ল'ৰাটো পাৰিছে আৰু দেই আপোনালোকে মানে অলপ জমাই যেতিয়া হ'লেও মানে ই গম পাইছে নে ই জমাই থাকে মানে মাজে মাজে নিজে হাঁহিছে নিজে কৰি নিজে হাঁহিছে তো সেইটো ছাইডত এটা পুল আমি মানে এইটোত বহি আছোঁ ন অলপ আৰাম কৰি লওঁ ন তাৰপিছত দেখা যায় কি কোৱা যায়। তো মানে আমি এনেই আৰু গধূলি অকণমান ওলাই আহোঁ মানে কেতিয়াবা অকণমান সন্ধিয়া টাইমত মানে সেইটো কাৰণে অলপ আড্ডা মাৰোঁ বুলি আহি গ'লোঁ আৰু এইবোৰে দেখাইছোঁ আপোনালোকেও চাওক নহয় জানো। তো আৰু এজন মানে মোৰ লগৰ আহি গ'লে এইজন আমি মানে ক'লৈ গৈছিলোঁ গম পাইছে নাই আমি যে আপোনাৰ কি বুলি ক'ত গৈছিলোঁ মই পাহৰি থাকিলোঁ হেৰিয়ালৈ গৈছিলোঁ ডিগবৈ নহয় ডিগবৈ নাপায়গৈ এই জেগাডোখৰ পাঁচআলি মানে হেৰি কি নাম আছিলে এইটো আপোনাৰ কাৰেণ্টৰ সেইটো আছিলে আকৌ कौन है ये लोग कहाँ से आते हैं তো নেপকো ন এই আমি মানে নেপকো গৈছিলোঁ আকৌ তো মানে নেপকো আপোনালোকক পাৰ্কখন দেখাইছিলোঁ আপোনালোকে কোনে কোনে চাইছে সেই ভিডিঅ'টো গম পাব আৰু নেপকোত এখন পাৰ্ক আছে বুলি দুলীয়াজানত যিহেতু পাৰ্ক নাই মানে তো নেপকোতে আছে পাৰ্ক নহয় জানো ভাল খালী পাৰ্কখন ন চাবলগীয়া পাৰ্ক মানে তো আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই তেনেহ'লে মোক গৈ কিনে চাওকগৈ আৰু নেপকো মানে ভিডিঅ'টো মজা আছে ন সেই পাৰ্কখনৰ ভিডিঅ'টো মজাকৈ দি থোৱা আছে মোৰ তাত গৈ কিনে আপোনালোকে চাব পাৰে দেই ই আৰু মই গৈছিলোঁ মানে ই মানে এই ৰাস্তাৰ ফালৰ পৰাই গৈ আছিলে মানে অলপ তো মানে মোক দেখি কেনে মাতি কেনে আহি গ'ল আৰু ভালেই কথা নহয় জানো। তো আৰু নেক্সট যাম আৰু ক'ৰবালৈ মানে এতিয়া ইয়াতে বনাই আছোঁ আৰু গাঁৱৰ ভিতৰতে কি ক'বা আৰু পূজাৰ পিছত পূজাৰ পিছত যোৱা মাতিছিলে আমি যোনটো কামৰ কাৰণে গৈছিলোঁ মানে পূজাৰ পিছত সেই কামটোৰ কাৰণে কৈছিলে কিন্তু আমাক মানে ফোন কৰিম বা কৰাৰ কথা আছিলে মানে তো ফোন কৰা নাই মানে ফোন কৰিলে মই ইয়াকে লৈ কিনে যাম আৰু এই ইয়াকে লৈ গৈছিলোঁ আৰু মানে আমি দুজনে যাম আৰু ন তো ফোনটো কৰিলে আমি দুজনে যাম তাত মানে কি কাম কৰিছোঁ আকৌ এবাৰ আপোনালোকক নেপকো দেখাম চাই থাকিব আৰু দেই। তাৰপিছত এইপিনে অভিভাই একদম মন চন বহি আছে মই এজন পাই তো আপোনালোকে চাই থাকিব দেই মানে নেপকো গৈ কিনে আমি কি কাম কেনেকুৱা কাম দেখাম তাত মানে মজা কাম এটা মানে আমি কৰিম মানে পূজাৰ পিছত মাথা কথা আছিলে মাতা নাই আৰু মাতিব ফোন কৰিম বুলি কৈছিলেতো ফোন কৰিম বুলি কৈছে আৰু কৰিলে আৰু যাম আৰু চাব পাৰিব ন আৰু এবাৰ পাৰিব চাবলৈ আৰু এবাৰ মজাকৈ দেখাম আৰু কি দেখাম এইবাৰ পুৰা হেৰিটো দেখাব পাৰিবি আৰু ধুনীয়াকৈ তাত মজাকৈ দেখাব পাৰিম ন তো চাই থাকিব আৰু তেতিয়াহ'লে এই মক্কেলটো মানে কি মানে দিনতে পোহৰ জ্বলাই লৈছে এইটো মক্কেলটো ক'বা। তাৰপিছত ইয়াত মানে মজা জেগা এটা আছে মানে ইয়াত বহিবলৈ এইটো চাওক মানে এই পুলটোত মানে ইয়াত বহি আছোঁ এইটো পুলটোত বহি আছোঁ মজাকৈ। তাৰপিছত ইয়াত মানে এই খেলি এই পানী ঢুকি নাপাওঁগৈহে পৰিব লাগিব ইয়াত মানে ঢুকি পাবলৈ হ'লে ঠিকে আছে দিয়ক বামত আৰু পৰিলে একদম ভালেমানখিনি দ হৈ সোমাই যাওঁ কি মজা আছে সেইটো চাওক সূৰ্যটো কেনেকুৱা মজাকৈ ওলাইছে ৰ'ব জুম কৰি চাওঁ কিমান আহে ইমানেই আহে ইয়াতকৈ বেছি নাহে আৰু যিহেতু কি মজা লাগিছে নহয় জানো পৰিৱেশটো মানে পৰিৱেশটো চাবলৈ ভাল নহয় জানো এইটো সময় অলপ মানে বৰষুণো দিছে আকৌ ৰ'দো ওলাই আছে কেনেকুৱা মজা লাগিছে আৰু ন আৰু হে বৰষুণ দিছে এই কেলে বেয়া লাগিব মজা লাগিছে এনেকৈ বহি আছোঁ আৰু হে পপীয়া মানে সোনকালে লগ কৰিব যাবা মানে মই কাইলৈ যামগৈ মানে হেৰিয়লৈ অৰুণাচল কি কৰিবা সেই
মই এজন মেকানিকেল হয়। কাহাঁ দিবা সেই তো মানে ই মানে পপীয়া মানুহক লগ কৰিবলৈ যাবলৈ বহুত উৎপাত হৈছে ন। যাম এদিন যাম নিশ্চয়, আপোনালোকে চাব পাব দেই। মেলি ভালেমানখিনি আড্ডা মাৰি দিলোঁ, এতিয়া গৈ থাকোঁ অভিভাই। এতিয়া অভিভাই যায় না নাযায় মানে ই কি পেচ পাতিছে, কিবা লাগিছে নেকি ক'ব পৰা নাই। আহিব যোৱা নাই, আহিব কেলেনো নাহিব নহয় জানো। তো মানে এতিয়া বৰষুণ দিওঁ কৈছে, সেই বতৰটোতে মানে দৌ মাৰি কিনে যাওঁগৈ পটাপট, বৰষুণ দিব নহয় জানো। তো দৌ মাৰি কিনে ঘৰত গৈ কিনে পামগৈ আৰু। তো আজিলৈ বৰষুণ দি দিব আৰু ইডোখৰ নকওঁ আৰু ভিডিঅ'টো। তো আজিলৈ ইমানে আৰু। তো ধন্যবাদ জনাইছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই আপোনালোকে মোৰ।